আটাইতকৈ গোপনীয় কথাটো সৰ্বদূত ভূয় পুনৰ শুনি লোৱা। এই 18 অধ্যায় গীতাৰ এই 78টা শ্লোকৰ 62 নম্বৰ শ্লোক তাৰমানে কৈ দিলেগৈ যে এইসোপা শুনিলে তুমি এতিয়া আটাইতকৈ গোপনীয় মই ক'বলগীয়া কথাটো শুনা। ডেট মিনছ বাকীবোৰ তুমি সোধা প্ৰশ্ন উত্তৰ হয় নহয়? তুমি সুধিছিলা, মই ক'লোঁ। এতিয়া মই ক'বলগীয়া শ্ৰীনু মে পৰমং বচ মানে পৰমাৰ্থ তত্ত্ব, আটাইতকৈ গোপনীয় পৰমাৰ্থ ভূয় শ্ৰীনু পুনৰ শুনা। ইষ্টু শ্ৰীমে দিহন্তি ভবা তত গচ্ছামি তে হিত। তুমি মোৰ সখী কাৰণে তোমাক মই কথাটো উপদেশ মন মনা ভাবো মদ ভক্ত মদ যাদি মন নমস্কৰো মামে বৈশ্যসী সত্যন্তে প্ৰতিদান কৰিছোঁ। তুমি মোৰ সখীৰ কাৰণে তোমাক শপত খাই কৈছোঁ, মোতে মাত্ৰ সদা দিয়া মন মোৰ ভক্ত হোৱা সৰ্বক্ষণ, মোকে পূজা মাত্ৰ মোকে কৰা নমস্কাৰ। আৰু এইটো কেনেকৈ ক'লে? পঢ়িলোঁ তোমাক সত্যবাণী শপত খাই গোসাঁয়ে শপত খাই পাইবা সুখে মোক মহামাৰী, তুমি সে পৰম কৰিল সুখে আমাৰ। যদি এইটো কৰিবলগীয়া হয়, মোকে খুজিবা মোতে মন দিবা মোকে পুজিবা নিতৌ, তেতিয়াহ'লে তুমি আন এটা কাম কৰিব লাগিব। কি? এই যে তুমি আজে বাজে ধৰ্ম সভা সুধিছিলা, ইমান দেৰি মোক তাৰমানে কোৱাই থাকিলা সুধি সুধি, সৰ্বধৰ্মান পৰিত্যাজ্য বাদ দিয়া এইবিলাক, মামি একাং শৰণং ব্ৰজ, মাত্ৰ মোক শৰণ লোৱা। অহং ত্বং সৰ্বপাপেভ্যো মোক্ষয়িষ্যামি মা শুচঃ। এয়া গীতা। সেই গীতা কিমান পাঠ কৰে, এক শৰণ বুজি নাপায়। গীতা পাঠ কৰিলে পুণ্য